শ্ৰমিকসকলৰ প্ৰতিপাল ৰক্তৰ মূল্য ভৰিব লাগিব দিল্লী আৰু দিছপুৰত। কোনো সোণাৰী ছাত্ৰ ছাত্ৰী সকলোৰে ওপৰত নিক্ষেপ কৰা প্ৰতিটো লাঠিৰ কোবৰ হিচাপ নিকাচ অসমৰ জনতাই কৰিব নিশ্চিত। এইখন ভাৰতবৰ্ষ বনিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভাৰতবৰ্ষ নহয়। এইখন ভাৰতবৰ্ষ ভাৰতীয় মানুহৰ ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষ হিন্দু মুছলমান একেলগে থাকিব, শিখ জৈন ইছাই যিয়ে নহওক লাগে সকলো একেলগে থাকিব। ইয়াত কাৰো প্ৰত্যেক সম্পত্তি অমিত শ্বাহ আৰু মোদীৰ প্ৰত্যেক সম্পত্তি নহয় যে ইয়াত কোনে কি ধৰ্ম ল'ব, কোনে কি খাব, তেওঁলোকে চিলেবাছ দি পাব, তেওঁলোকে তালিকা দি পাব, ৰুটিন দি পাব। সীমান্তৰ এইখন অসম নহয়, এইখন অসম আমাৰ নিজৰ অসম। ইয়াত আমাৰ জন্মসূত্ৰস্থ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ আমাৰ নিজৰ আছে। আমি আমাৰ নিজৰ ভাষাৰ আইন মুখৰ কথা আমি জীয়াই ৰাখিম, আমি বাধা দিব নোৱাৰে। কোনোবাই যদি ষড়যন্ত্ৰত লিপ্ত হয়, সেই ষড়যন্ত্ৰকাৰীয়ে মই কোৱাৰ দৰে অগ্নিগিৰি ৰুদ্ৰমাৰ লাভাত তত্ত্ব শিক্ষাত 40 সাল খাল হৈ যাব। সেই প্ৰমাণ